বস্তু, প্ৰতিটো জীৱ, প্ৰতিটো চিটুৱেশ্যন যে আমি সকলোখিনি ইণ্টাৰকানেক্টেড হয়, ইটো সিটোৰ লগত সংলগ্ন। বৈজ্ঞানিক দৃষ্টিভংগীটো আমি সংলগ্ন, আমি আধ্যাত্মিক দৃষ্টিভংগীটো সেই সেই ইণ্টাৰকানেকশ্যনটো আমি উপলব্ধি কৰিব পাৰোঁ। তেতিয়া এনেকুৱাও হৈ যায় কেতিয়াবা, কি হয় ধৰি লওক কোনোবাই কথা পাতি থাকিলে, কোনোবাই কিবা কৰি থাকিলে, যিকোনো পৰিস্থিতিত অবজাৰ্ভ কৰিবলৈ আহি যায় আপোনাৰ, অবজাৰ্ভেশ্যন পাৱাৰটো বাঢ়ি যায়, এৱেৰনেছটো বাঢ়ি যায় আপোনাৰ। এৱেৰনেছৰ যিটো লেভেল সেইটো বাঢ়ি যায়। তেতিয়া আপুনি কনচিয়াছ মাইণ্ডত, চেতন মনত আপুনি কিছুমান পজিটিভ যোগাত্মক চিন্তাধাৰা, নিজক লৈয়ে হওক, নিজৰ পৰিয়ালক লৈয়ে হওক, নিজৰ জেগাডোখৰক লৈয়ে হওক, এটা যোগাত্মক চিন্তা আপোনাৰ কনচিয়াছ মাইণ্ডত, কিবা এটা সকলোৰে ভালেই হওক, কিবা এটা সকলোৰে ঠিকেই হওক, এনেধৰণৰ চিন্তা কিছুমান আহে, যিখিনি আমি কনচিয়াছ মাইণ্ডৰ পৰা ছাবকনচিয়াছ মাইণ্ডত পঠিয়াব পাৰোঁ। এটা যোগাত্মক মন হৈ যায়। কিন্তু এনেই জেনেৰেলি যিখিনি মানুহে এই ইনাৰ চায়েন্স, আধ্যাত্মিক বিজ্ঞানটো বুজিব নিবিচাৰে, বা তেখেতলোকে এইটো বেলেগ কিবা বুলি ভাবে, কিবা অলৌকিক বুলি ভাবে, কিছুমানে এইটো আমাৰ কাৰণে নহয় বুলি ভাবে, কিছুমানে ভাবে এইটো গুৰুৰ ওচৰত দীক্ষা লোৱা শিক্ষা। সেনেকুৱা একো নহয়। আমি পৃথিৱীত আহিছোঁ যেতিয়া বুজিব লাগে, পৃথিৱীত জীয়াই আছোঁ যেতিয়া এটা শান্ত মন লৈ জীয়াই থাকিব লাগে, যাতে সকলো চিটুৱেশ্যন আমি ফেচ কৰিব পাৰোঁ। যেনেদৰে বাহ্যিকভাৱেও বিজ্ঞান, টেকন'লজি, ছায়েন্স, ঠিক তেনেকৈ এইটো আভ্যন্তৰীণ বিজ্ঞান হয় মানুহৰ। এইটো এটা আভ্যন্তৰীণ বিজ্ঞান। আমি ইয়াক জনাটো এজ এ হিউমেন লাইফ নিতান্তই প্ৰয়োজনীয়। নাদ সিদ্ধিৰ পাছত সেয়া জীৱন চোৱাৰ মানসিকতা সকলো কিন্তু সলনি হৈ যায় মানুহৰ। তেতিয়া যিটো ট্ৰুথ হয়, আমাৰ সত্য হয়, সেইটো আগত লৈ বাকী নিজৰ অহংকাৰ, যাক কওঁ আমি ইগ'টোক পাছত লৈ আমাৰ চলিবলৈ মন যায়। সত্যটো আগত থাকিব, তাৰ পাছত যেতিয়া আপোনাৰ নাদ সিদ্ধি হ'ব বা আপুনি এই আধ্যাত্মিক লাইনত আহিব, পাছত আমাৰ যিখিনি আমাৰ মই ভাবৰ জীৱন, সেইখিনি পাছত যাব। ঠিক তেনেকৈ কৈছিলে ভগৱান শিৱৰ এটা উদাহৰণ আছিলে যে শিৱৰ পাছত ভূত, প্ৰেত, পিশাচ এইখিনি যায়। চ' সেই আধ্যাত্মিক যিখিনি গ্ৰন্থ, যিখিনি আমাৰ মাইথলজি আছে, মহাভাৰত, গীতা, ৰামায়ণ, হিন্দু শাস্ত্ৰখিনিৰ কথা কৈছোঁ, তাত যিখিনি কথা কৈছে, তাত প্ৰতিটো কথাতে একোটা দেহতত্ত্ব থাকে, একোটা মনৰ স্থিতি থাকে, তাত নেকি কাহিনী আকাৰত সকলো বুজাইছে। বাট সেই কাহিনীটোত আমি নিজক বিচাৰিব জানিব লাগিব। এইটো নহয় যে আমি এটা ইগ'ইষ্টিক মাইণ্ড লৈ বিচাৰিম। আমি যদি ইগ'ইষ্টিক মাইণ্ড লৈ বিচাৰোঁ, তেতিয়া আমাৰ অহংকাৰটোহে বাঢ়িব। প্ৰকৃততে নিজক বিচাৰিব লাগিব, তেতিয়াহে আমি বুজি পাম।
আৰু আমি যেতিয়া তাত নিজক বিচাৰি পাম, নিজক বুজি পাম, মানে বুজি পাবলৈ আমি শিকিম, তেতিয়াহে আমি জীয়াই থকাৰ আমাৰ জীৱনটো সাৰ্থক হ'ব। অলপ সাৰ্থকতাৰ ফালে যাম তেতিয়া। নহ'লে কি কৰিছোঁ আমি জীৱনত? প্ৰতিটো ক্ষেত্ৰতে ব্যক্তিকেন্দ্ৰিক চিন্তা, মোৰ কেনেদৰে বহুত বেছি কিবা এটা হওক, মোৰ ছাইডৰটো মৰি যাওক, সকলো মোৰেই হওক। সকলো মোৰেই হওক, ধন, কাগজৰ টুকুৰা, গাড়ী, বাংলা, বাট সেইখিনিত প্ৰশ্নবোধক এটা লগাবলৈ মন নাযায়নে? যে এইখিনি কিমান দিনৰ কাৰণে স্থায়ী বস্তু, এইখিনিক লৈ মই কিমান দিন সুখ ভুগিম? সেই তেতিয়া প্ৰশ্নবোধকবোৰ আহিব। Is that the right path to live a peaceful life or a wrong? Question mark. So question mark to লগাব লাগিব আমি। সেইটো ইগোইষ্টিক মাইণ্ডত লগালে আমাৰ সদায় এটা আমাৰ অহংকাৰটোহে বৃদ্ধি হ'ব। তাতে সঁচাকৈ একচুৱেলি আমি লগাব পাৰিব লাগে। তেতিয়া আমাৰ অন্য নহ'লেও নিজৰ ঘৰখন, নিজৰ চুবুৰীটো আমি এটা পজিটিভ মাইণ্ডছেট লৈ চাব পাৰিম। দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ডৰ সেইটো এটা মোৰ এতিয়া মনত পৰিছে এটা নীতি, যে কি আমি যিখিনি চেতন মাইণ্ডত ভৰাওঁ, কনচিয়াছ মাইণ্ডত আমি যিখিনি ভৰাওঁ, মানে বাহিৰৰ পৰা আমি যিখিনি জ্ঞান লওঁ, সেই জ্ঞানখিনি আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে। কাৰণ সকলো যদি কনচিয়াছ মাইণ্ডতে থাকিবলগীয়া হয়, মানুহ পাগল হৈ যাব। এইটো সম্ভৱ নহয়। কিবা এটা আমি হেবিট বনাবলৈ হ'লেও আমি প্ৰথমে কনচিয়াছ মাইণ্ডটো ঠিক কৰিব লাগিব। চ' কনচিয়াছ মাইণ্ডটো কেনেদৰে ঠিক কৰিম? সেইটোতে আমাৰ এই যি মন বুলি কয়, এই মনটো পাৱাৰফুল হৈ থাকে বহুত বেছি। যে মনটোৱে সদায় অস্থায়ী সুখ বিচাৰি থাকে। অস্থায়ী সুখ বিচৰাত পাৰ্গত হৈছে আমাৰ মনটো। আজি এটা মোবাইল ল'লোঁ, মোবাইলটোক লৈ মনটো পাগল হৈ থাকে 2-3 দিনলৈ। নতুন মোবাইল, বা মই গাড়ী এখন ল'লোঁ, বা গাড়ীখনক লৈ মনটো পাগল হৈ থাকিব এমাহমানৰ কাৰণে। কেতিয়া চলাওঁ, কেতিয়া অলপ ওলাই যাওঁ ৰাস্তাত, ভালকৈ চলাওঁ, ইফালে সিফালে চাওঁ কোনোবা চাইছে বা মোলৈ, নতুন গাড়ী চলাইছোঁ মই, নতুন গাড়ী লৈ আহিছোঁ মই। চ' মাইণ্ডটোৱে সদায় অস্থায়ী বস্তুবোৰে বিচাৰি ফুৰে। তাত সেই বুদ্ধি বোলা আমাৰ যিটো লেভেল বুদ্ধি, সি বিবেচনাখিনি কৰে যে এই যে মোক বস্তুখিনি লৈছোঁ, মোবাইল লৈছোঁ, গাড়ী লৈছোঁ, কিবা লৈছোঁ, সেইখিনি ৰাইট নে? সেইখিনিয়ে মোক কিমান সময় সুখ দি ৰাখিব? কিমান সময় সেইখিনি বস্তুৱে মোক সুখ দি ৰাখিব? সেইখিনিয়ে মোকতো বেছি সময় সুখ দিব নোৱাৰে। মোবাইলটোৱে দিলে 3-4 দিন, তাৰপাছতো বেক টু নৰ্মেল লাইফ। তাৰপাছত গাড়ীখন ল'লোঁ, গাড়ীখনে দিলে 1 মাহমান চলালোঁ, একদম হেঁপাহ পলোৱাই, তাৰপৰাতো ঘৰতে পৰি থাকিলে। তেনেহ'লে কি বস্তুত সুখ বিচাৰিব মনটোৱে? সেইখিনি সময়তে আমি প'ষ্ট দি
এটা প্ৰশ্নবোধক লগাব লাগিব যে বাহ্যিক বস্তুৱে কিমান দিন সুখ দিয়ে আৰু আমি সুখটো য'ত বিচাৰি ফুৰোঁ একচুৱেল সুখ তাত হৈ যায়। নে সুখটো এটা মনৰ স্থিতিহে হয় যে আমি অলপ সময়ৰ কাৰণে দুখটোক পাহৰি থাকোঁ আৰু পাহৰি থকা সময়খিনি আমি সুখ বুলি কওঁ, সেইটোও হ'ব পাৰে। চ' গভীৰ বিষয়বিলাক আমি সেইকাৰণে পাছ উহুকাই আমাৰ মনৰ লগতেই সদায় খেলি থাকোঁ। সি কেলে তেনেকুৱা, সি কেলে মোক তেনেকৈ ক'লে, প্ৰথমে আমাৰ মনটোতকৈ বুদ্ধিত যাব লাগিব। আমি সকলো মানুহৰ মনতে জীয়াই থাকে না, মনটো লাগিব মানুহ, মনটো নহ'লে একোৱেই নহ'ব। মনটো লাগিব, মনটোৱেতো আমাৰ বাহ্যিক পৃথিৱীখনত সকলোখিনি চলি পুৰি খাবৰ কাৰণে চিন্তা চৰ্চা কৰে। বাট মনটোতকৈ ওপৰত আছে আমাৰ বুদ্ধি, আৰু বুদ্ধিতকৈ ওপৰত আছে আমাৰ আত্মা, যিটো আমাৰ চেল্ফ, ৰিয়েল চেল্ফ। সেইকাৰণে আমাৰ মনৰ স্থিতিবিলাক লাহে লাহে ওপৰলৈ উঠাবলৈ চেষ্টা কৰিব লাগে। সেইটোৱে আমাৰ মেইন কথা, সেইটোৱে। তেতিয়া আমি এখন সুস্থ সমাজ, এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰিম। বিষয়টো আৰু অলপ যদি কোনোবাই গভীৰভাৱে অধ্যয়ন কৰিব বিচাৰে বা কোনোবাই ইতিমধ্যে অধ্যয়নৰত হৈ আছে, তেখেতলোকৰ মনোভাৱখিনি, তেখেতলোকৰ মতামতখিনি মোক মেছেজ কৰি জনাব পাৰে আপোনালোকে। আৰু মোৰ অনুভৱখিনি আপোনালোকৰ যদি কিবা কামত আহিছে, তেতিয়াহ'লে আপোনালোকে তেতিয়াও SMS কৰিব পাৰে। হোৱাটছএপ নম্বৰ দিয়া আছে মোৰ। আজিলৈ ইমানেই। আকৌ এদিন বেলেগ এটা টপিক ল'ম, ভাল টপিক এটা ল'ম আৰু অলপ গভীৰভাৱে আমি আলোচনা কৰিম। আজিলৈ এৰিছোঁ বন্ধুসকল, নমস্কাৰ।